হেল্ল' বাই বাই বন্ধুসকল খবৰ কেনেকুৱা আশা কৰিছোঁ ভালে আছে চাগে আজি মই এই ঘড়ীখন পানীত পেলাই চাইছোঁ আৰু ইয়াৰ বিষয়ে কম যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব আহক আৰম্ভ কৰোঁ Even when you feel low, you can still go. Even when you feel slow, you can still go. Even when there's no hope, you can still go. I never answer to no, man, I still go. এই ঘড়ীখন মই 4-5 দিন ধৰি চলাই আছোঁ আৰু এই ঘড়ীখন মই ফুল চাৰ্জ দি চলোৱাৰ পাছত ব্লুটুথ মোডত 3 চাৰ্জ গৈছে আৰু এই ঘড়ী দি কল কৰি চাইছোঁ এই ঘড়ীৰ সাউন্ড কোৱালিটি বহুত ভাল শুনা যায় আৰু এই ঘড়ীত আপোনালোকে 10টাহে ফোন নম্বৰ সেভ কৰিব পাৰিব এই ঘড়ীত বহুতো ৱালপেপাৰ আছে আপোনালোকে Noisefit এপ দি যিকোনো ৱালপেপাৰ সেভ কৰিব পাৰিব আৰু এতিয়া ৱালপেপাৰ কিটা চাই লওক এয়া চাওক বহুতো ৱালপেপাৰ আছে ইয়াৰ পৰা আপোনালোকে যিকোনো এটা সেভ কৰিব পাৰিব এয়া আৰু চাওক তলত বহুতো ধুনীয়া ৱালপেপাৰ আছে আৰু আপোনালোকে কস্টিউম ওৱাচ ফেচত গৈ নিজৰ মোবাইলৰ ৱালপেপাৰো সেভ কৰিব পাৰিব আৰু এতিয়া পানীত পেলোৱাৰ ভিডিঅটো দেখাই আছো আপোনালোকে চাই লওক এয়া চাওক এতিয়া পানী চলাই দেখাই দি আছো এয়া চাওক পানীৰ ভিতৰত ঘড়ী আছে ঘড়ী একো হোৱা নাই এয়া চাওক এতিয়াও চলি আছে ঘড়ীখন পানীতো একো নহয় এই ঘড়ীখন আপোনালোকে লৈ চলাব পাৰে এয়া চাওক এতিয়াও ধুনীয়া কাম কৰি আছে ঘড়ীখন এয়া চাওক পানীত পেলোৱাৰ পাছতো ঘড়ীটো একো হোৱা নাই ঘড়ীটো বহুত ভাল আছে আপোনালোকে লৈ চলাব পাৰে ইয়াতে ভিডিঅটো সামৰিছো যদি এই ভিডিঅটো আপোনালোকক ভাল লাগিছে তেনেহলে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব আশা কৰিছো আৰু এটা ভিডিঅ'ত লগ পাম ধন্যবাদ